হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক মই ক'বলৈ গৈ আছোঁ আমাৰ প্ৰাচীন ভাৰতীয় শাস্ত্ৰসমূহৰ মতে এজন ব্যক্তিৰ জীৱন চৰ্চা কেনেকুৱা হ'ব লাগে, অৰ্থাৎ এজন ব্যক্তিয়ে জীৱন চৰ্চা কেনেকৈ কৰিব লাগে এই বিষয়ে ক'বলৈ গৈ আছোঁ। আমাৰ প্ৰাচীন ভাৰতীয় শাস্ত্ৰসমূহ জ্ঞানৰ অপূৰ্ব ভাণ্ডাৰ। এই গ্ৰন্থবোৰত এনেকুৱা কিছুমান অমূল্য উপদেশ লিখা আছে যিবোৰ আমি আমাৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰি এক সুস্থ আৰু সবল আৰু সফল জীৱন যাপন কৰিব পাৰোঁ। বৰ্তমান সময়ত সকলো মানুহৰ মুখত এটা শব্দই স্থান লৈছে, সেয়া হৈছে টেনশ্যন, অৰ্থাৎ মানসিক চিন্তাই আমাক প্ৰত্যেককে খুলি খাই আমাৰ জীৱন দুৰ্বল আৰু ৰোগগ্ৰস্ত কৰি তুলিছে। আমাৰ প্ৰাচীন ঋষি আৰু মনীষীসকলে মানসিক স্বাস্থ্যৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছিল। তাৰ বাবে ধ্যান, প্ৰাণায়াম ইত্যাদি উপায় উদ্ভাৱন কৰিছিল। আনকি তেওঁলোকে শাৰীৰিক দিশতো গুৰুত্ব দিছিল। তাৰ বাবে নানা তৰহৰ শাৰীৰিক ব্যায়াম, যোগাসন ইত্যাদি কৰিবলৈ পৰামৰ্শ দিছিল আৰু লগতে খাদ্যাভ্যাসৰ ওপৰতো অধিক গুৰুত্ব দিছিল। ভাৰতীয় শাস্ত্ৰসমূহত 3 প্ৰকাৰ খাদ্যৰ কথা কোৱা হৈছে: সাত্বিক, ৰাজসিক আৰু তামসিক। সাত্বিক খাদ্যই মানুহৰ মন আৰু শৰীৰ দুয়োটাই সুস্থ কৰি ৰাখে বুলি ভাৰতীয় প্ৰাচীন ঋষিসকলে উল্লেখ কৰিছিল। ৰাজসিক খাদ্যই মানুহৰ মানসিক চিন্তা বৃদ্ধি কৰাৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় বুলি কৈছিল। আৰু তামসিক খাদ্যই শৰীৰ আৰু মন দুয়োটাৰ ওপৰতে প্ৰভাৱ পেলায়, ব্যক্তিক ৰোগগ্ৰস্ত কৰি অকাল বাৰ্ধক্য আনে বুলি ভাৰতীয় ঋষিসকলে উল্লেখ কৰিছিল। প্ৰাচীন ভাৰতীয় শাস্ত্ৰসমূহত এটা প্ৰবচন খুবেই প্ৰচলিত আছিল। সেই প্ৰবচনটো হ'ল: যোগীৰ ভোজন দিনত এবাৰ, ভোগীসকলৰ ভোজন দিনত 2 বাৰ আৰু ৰোগীসকলৰ ভোজন দিনত 3 বাৰ। অৰ্থাৎ আধ্যাত্মিক চৰ্চা কৰা যোগীসকলে দিনত এবাৰ ভোজন কৰিলেই হয়, কাৰণ তেওঁলোকৰ মূল উদ্দেশ্য ঈশ্বৰ প্ৰাপ্তিহে। আৰু দ্বিতীয়তে ভোগী, অৰ্থাৎ যিসকলে জীৱনটো উপভোগ কৰিব বিচাৰে, তেওঁলোকে 2 বাৰ ভালদৰে আহাৰ গ্ৰহণ কৰিয়ে শাৰীৰিক আৰু মানসিক সুস্বাস্থ্য বজাই ৰাখিব পাৰে। শেষত ৰোগীসকলৰ কথা কৈছে, যিসকলে অত্যাধিক ভোজন কৰে তেওঁলোকৰ ৰোগ হোৱাটো নিশ্চিত বুলি ভাৰতীয় শাস্ত্ৰসমূহে প্ৰমাণসহ উল্লেখ কৰিছে। প্ৰাচীন ভাৰতৰ 2গৰাকী মনীষী ঋষি চৰক আৰু বাগবত্তই আমাক ব্ৰহ্ম মুহূৰ্তত শোৱাপাতি ত্যাগ কৰিবলৈ উপদেশ দিছিল। ব্ৰহ্ম মুহূৰ্ত হ'ল সূৰ্য উদয় হোৱাৰ পৰা 1 পৰা 1.5 ঘণ্টা আগৰ সময়। তেওঁলোকে উল্লেখ কৰিছিল যে এইখিনি সময়ত আমাৰ মগজু অধিক সক্ৰিয় হৈ থাকে। এইখিনি সময়ত আমি উঠি আমাৰ নিত্যকৰ্ম কৰাৰ পিছত প্ৰাণায়াম, ধ্যান আৰু যোগাসন কৰিব লাগে। তেতিয়া আমাৰ মানসিক স্বাস্থ্য অধিক লাভ হয় বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু সূৰ্য উদয় হোৱাৰ পিছতহে আহাৰ গ্ৰহণৰ পৰামৰ্শ দিছে আৰু আহাৰ হিচাপে সাত্বিক ভোজনৰ কথা কৈছে। লগতে এই কথাটো বাৰ বাৰ উনুকিয়াই কৈছে যে ভোক লাগিলেহে ভোজন কৰিব লাগে। বিনা ভোকত সন্মুখত অমৃত থাকিলেও ভোজন কৰিব নালাগে, নহ'লে সেই অমৃতো বিষতুল্য হৈ পৰিব পাৰে। লগতে এইটো উল্লেখ কৰিছে যে আহাৰ গ্ৰহণৰ সময়ত কোনো ধৰণৰ কথা বাৰ্তা পাতিব নালাগে আৰু আহাৰ গ্ৰহণৰ 1-1.5 ঘণ্টাৰ পিছতহে পানী খাব লাগে। কিন্তু ভোজনৰ সময়ত যদি পানী পিয়া লাগে, অকণকৈ কিছু জল গ্ৰহণ কৰিব পাৰে। ৰাতিপুৱাৰ আহাৰ আমি যিমান পাৰোঁ ভালদৰে খাব লাগে বুলি পৰামৰ্শ দিছে। প্ৰায়ে দেখা যায় যে আমাৰ কিছুমান লোকৰ ভোজন গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছত টোপনি ধৰে, কিন্তু আমাৰ ভাৰতীয় শাস্ত্ৰসমূহত দিনৰ ভাগত প্ৰয়োজন নহ'লে কেতিয়াও টোপনি মাৰিবলৈ পৰামৰ্শ দিয়া নাই। ভাৰতীয় শাস্ত্ৰসমূহত এইটো পৰামৰ্শ দিয়া হৈছে যে সূৰ্য অস্ত যোৱাৰ আগতেই গুৰু আহাৰ গ্ৰহণ কৰিব লাগে। সূৰ্য অস্ত যোৱাৰ পিছত কেতিয়াবা ভোক লাগিলে লঘু আহাৰহে গ্ৰহণ কৰিব লাগে। অৰ্থাৎ ৰাতি আমি যিমান পাৰোঁ সিমান লঘু আহাৰহে গ্ৰহণ কৰিব লাগে বুলি ভাৰতীয় শাস্ত্ৰসমূহে পৰামৰ্শ দিছে। নিদ্ৰা গ্ৰহণৰ সময়তো এই কথা মনত ৰাখিব লাগে যে আহাৰ গ্ৰহণৰ 2 ঘণ্টা পিছতহে আমি বিচনাত যাব লাগে। শাৰীৰিক ব্যায়াম আৰু যোগাসন কৰাৰ ক্ষেত্ৰতো আমাৰ ভাৰতীয় শাস্ত্ৰসমূহে আমাক পৰামৰ্শ দিছে যে আমি যিমান পাৰোঁ সিমান আমি লঘু ব্যায়াম বা সৰু যোগাসন কৰিব লাগে। আৰু এই সৰু ব্যায়ামবোৰ বা যোগাসনবোৰত বুৎপত্তি লাভ কৰাৰ পিছতহে আমি কঠোৰ যোগাসনত ব্যস্ত হ'ব লাগে। আমাৰ শৰীৰৰ পৰা যেতিয়ালৈকে ঘাম বাহিৰ নহয় তেতিয়ালৈকে আমাক যোগাসন বা এই ব্যায়ামবোৰ কৰিবলৈ আমাৰ শাস্ত্ৰসমূহে বাৰে বাৰে উল্লেখ কৰিছে। লগতে এই কথাও সকীয়াই দিছে যে কঠোৰ ব্যায়াম বা যোগাসন কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে আমাৰ শৰীৰটোৱে অত্যাধিক কষ্ট নাপায়। তাৰ উপৰি আমাৰ শৰীৰৰ নাভিমণ্ডল আৰু নাকত তেল লগাবলৈ পৰামৰ্শ দিছিল।
প্ৰাচীন গ্ৰন্থবোৰত কোৱা হৈছে যে নাভি হৈছে শক্তিসমূহৰ কেন্দ্ৰবিন্দু, অৰ্থাৎ শৰীৰৰ শক্তিসমূহৰ মূল কেন্দ্ৰবিন্দু বুলি নাভিক ধৰা হৈছে। এইদৰে ভাৰতীয় প্ৰাচীন শাস্ত্ৰসমূহত শৰীৰ, মন আৰু আত্মাৰ মাজত সন্তুলন ৰক্ষা কৰিবলৈ বিভিন্ন উপায়ৰ পৰামৰ্শ দিছিল আৰু তেওঁলোকে দৃঢ়তাৰে বিশ্বাস কৰিছিল যে আত্মা, শৰীৰ আৰু মনৰ মাজত সন্তুলন ৰক্ষা হ'লেহে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰি। আত্মা, শৰীৰ আৰু মনৰ মাজত সংযোগ স্থাপন কৰিবলৈ তেওঁলোকে সৰ্বশ্ৰেষ্ঠ পদ হিচাপে বাছি লৈছিল ব্ৰহ্মচৰ্য পালন। তেওঁলোকৰ মতে ব্ৰহ্মচৰ্য সৰ্বোত্তম তপ। এই ব্ৰহ্মচৰ্য পালনৰ দ্বাৰা আত্মা, শৰীৰ, মন আৰু বুদ্ধিৰ মাজত সংযোগ স্থাপন হয় বুলি তেওঁলোকে দৃঢ়তাৰে বিশ্বাস কৰিছিল। সেয়েহে তেওঁলোকে ব্ৰহ্মচৰ্য পালনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছিল। গুৰুগৃহত থকা 25 বছৰ কালছোৱালৈকে ব্ৰহ্মচৰ্য আশ্ৰম বুলি তেওঁলোকে গণ্য কৰিছিল আৰু এই ব্ৰহ্মচৰ্য আশ্ৰম শেষ হোৱাৰ পিছত গৃহস্থ আশ্ৰমত প্ৰৱেশ কৰিব পাৰিছিল। গৃহস্থ আশ্ৰমত থাকিলেও মাজে সময়ে আত্মিক বল বৃদ্ধিৰ কাৰণে ব্ৰহ্মচৰ্য পালনৰ পৰামৰ্শ দিছিল।